জোনাইৰ তৰাচান গাঁৱত বিৰদু ক্লাবৰ উদ্যোগত মহকুমা ভিত্তিত অনুষ্ঠিত হোৱা দিবানৈশ প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি। জোনাইৰ তৰাচান গাঁৱৰ বিৰদু ক্লাবৰ উদ্যোগত মহকুমা ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা দিবানৈশ প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন শুক্ৰবাৰে সফল সামৰণি পৰে। জোনাই মহকুমাৰ বিভিন্ন গাঁও যুৱকসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি মনোযোগ বৃদ্ধি, গাঁওসমূহৰ উঠি অহা নৱপ্ৰজন্মসকলৰ নিচাজাতীয় সামগ্ৰীৰ পৰা দূৰত ৰখা আৰু তেওঁলোকৰ মাজত ক্ৰীড়াৰ প্ৰতি মনোযোগ বঢ়াই তুলিব পাৰি, সেই উদ্দেশ্যে দুদিনীয়াকৈ মহকুমা ভিত্তিত এই প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা বুলি জানিবলৈ দিছে খেলখনৰ উদ্যোক্তাসকলে। জোনাইৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 8টা দলে অংশগ্ৰহণ কৰা এই ভলীবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন ফেকেলি ভলীবল দল আৰু 1 নং মুৰকং চেলেক ভলীবল দলৰ মাজত অনুষ্ঠিত হয়। এই চূড়ান্ত খেলখনত ফেকেলি ভলীবল দলে 1 নং মুৰকং চেলেক ভলীবল দলক 3-2 পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। যোৱাকালি অৰ্থাৎ 5 ছেপ্টেম্বৰ আৰু আজি 6 ছেপ্টেম্বৰ জোনাই মহকুমা ভিত্তিত আন্তঃগাঁও আমি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। দিবানৈ স্কেল ইয়াতে আহি আজি চূড়ান্ত পৰ্যায়ৰ খেল, ফাইনেল খেল। আজি চূড়ান্ত খেলত নম্বৰ 1 মুৰকং চেলেক ভাৰ্চেছ বেকেলি গাঁও উপনীত হৈছে আৰু খেলৰ জৰিয়তে গাইকৈ যুৱ সমাজৰ মাজত ড্ৰাগছ মুক্ত এই শ্লোগান আগবঢ়াই এই খেলখন অনুষ্ঠিত কৰা হৈছে আৰু এই খেলৰ জৰিয়তে আমি যাতে ভৱিষ্যত যুৱ প্ৰজন্মৰ মাজত এটা সজাগতা আনিব পাৰোঁ, খেলৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ, লগতে ড্ৰাগছ মুক্ত এটা সমাজ গঢ় দিব পাৰোঁ, এই মহান উদ্দেশ্য লৈ এই খেলখন আজি সফল সামৰণিৰ দিশে আগবাঢ়িছে। খন্তেক পিছতে আমাৰ চূড়ান্ত পৰ্যায়ৰ খেল অনুষ্ঠিত হ'ব। ইয়াতে আমি 8টা দলৰ মাজত খেলখন টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰা হৈছিল। যোগদান কৰিছিলে 8টা দলে। সকলোবোৰ দলেই ভাল খেলিছিল, কিন্তু খেলততো হাৰ জিতটো থাকেই। বাকী যিটো পৰাজিত হোৱা দলসমূহকো মই ক'ব বিচাৰোঁ, তেওঁলোকেও যাতে হতাশ নহয়, আগন্তুক দিনবোৰত যাতে ইয়াতছে উচ্চমানৰ খেল প্ৰদৰ্শন কৰি নিশ্চয় ভৱিষ্যতে তেওঁলোকে বিজয়ী হ'বলৈ সক্ষম হ'ব। আৰু আজিৰ এই চূড়ান্ত খেলত উপনীত হোৱা বেকেলি আৰু মুৰকং চেলেক দুটা গাঁৱৰ এই খেলুৱৈসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। Bekele points getting 12-11. Kaya, sana na. Video lang kayo.